জয় অসম সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। মই বিকাশ অসম লাচি থানা ছেক্ৰেটাৰী গুৱাহাটী। এজন ভুক্তভোগী হয়। কি নামটো? মুক্তাৰ আলী। মুক্তাৰ আলী তেখেত এজন পেছাগতভাৱে মিস্ত্ৰী হয়। এজন বিহাৰী আণ্ডাৰত তেওঁ কাম কৰিছিলে, প্ৰায় 2.5 লাখ টকা পাবলৈ আছে। 4 মাহ দিন ধৰি চুচৰাই আছিলে। তেখেতৰ ঘৰৰ পৰিবাৰ মেডিকেলত আছে, মাটি বাৰী বিকি পেলাই মেডিকেল ট্ৰিটমেণ্ট কৰি আছে, কিন্তু পইচা দিয়া নাই। এতিয়া বিল আছে অসমৰ কাষলৈ আহিলে, বাকীখিনি তুমি নিজে কোৱা। আহিলোঁ, দাদাহঁতৰ ওচৰত আহিলোঁ। অহাৰ পিছত মই মোৰ কথাখিনি ক'লোঁ। তাৰপিছত কোৱাৰ পিছত মোক পইচাটো ওলাই দিলে আজি। কথাটো হ'ল, তেখেতক যিজন বিহাৰে পইচা দিবলৈ আছিলে অলপ পলাই মেলি ফুৰিছিলে। আমাৰ বিল আছে না বাকী সতীৰ্থসকলে এই আমাৰ নতুনকৈ সোমোৱা গোটেই সৈনিক আছে, বাকী ফেচবিলাক দেখা দে জেললৈ যাবলৈ ভয় নকৰা প্ৰত্যেকজন সৈনিকে আহি পেলাই তেখেতক ধৰি লৈ আহিছে পাঞ্জাবাৰী বাঘৰবাৰীৰ পৰা। 6 মাইল আমি ডালিমী ফ্ৰণ্টতে কথাখিনি আলাপ আলোচনা কৰিছে। মাৰপিট একদম নাই কৰা, একো নাই কৰা। এইটো বিশ্বাস কৰিলে হ'ল যে মাৰপিট নাই কৰা, খালি পইচাখিনি আমাৰ ফ্ৰণ্টতে জিপে' কৰি দিছে। ইয়াৰ পৰা এটা কথা, অসমীয়া খিলঞ্জীয়াক ঠগি থকা প্ৰত্যেকজন ব্যক্তিক সকীয়াই দিছোঁ যে অসমীয়াৰ ওপৰত যদি কিবা দাদাগিৰি কৰে, এনেকুৱাকৈ যদি আপোনাৰ বৰম এটা দেখায়, যদি ঠগি থাকে, বিল আছে তেনে অসমে কেতিয়াও কোনো কাৰণত আপোনালোকলৈ ভয় নকৰে। আপোচবিন হত্যাই অটল অজয় অদম্য স্থিতিত ধৰি আনি পেলাই এনেকৈ পইচা দিবলৈ বাধ্য কৰাব। গতিকে এটা কথা ক'ব বিচাৰিছোঁ, যদি কিবা কাৰণত এনেকুৱা অসমীয়াক ঠগি আছে, বিল আছে তেনে অসমে আপোনাক মাতি আনি তলব কৰাৰ আগত আপুনি পইচাখিনি দি পেলাই চিজিল কৰিব। কেতিয়াও কোনো অসমীয়াক কিন্তু এনেকৈ ৰাম ঠগন নিদিব দেই। এইটো স্পষ্টভাৱে ভালকৈ কৈছোঁ। আমি কোনো জাতি সম্প্ৰদায়ৰ বিৰোধী নহয়, কিন্তু আমি অন্যায়ৰ বিৰোধী। ধন্যবাদ। জয় অসম। কিয় কবি নি? ভাল লাগিলে। কি ভাল লাগিলে? পইচাটো পালোঁ আপোনালোকৰ কাৰণে। পইচাটো পালি আজি ভালকৈ মাছে মাংস দাগজি খাবিগৈ।